নমস্কাৰ। জোনাইবাহী লগতে ধেমাজিবাহী সকলো ৰাজ্যলৈ চিগা আঞ্চলিক কৃষ্টি বিকাশ সংঘৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এই মঞ্চত অহা 6, 7, 8 নৱেম্বৰ তাৰিখে পূৰ্ণাংগ ৰাসলীলা আমি পাতিম। সকলো ৰাজ্যক সহযোগিতা কামনা কৰিছোঁ। ইয়াতে আমাৰ ৰাসলীলা বুলি ক'লে এটা বহুত বিষয় আছে বা ব্যয়বহুল। তাতে আমি বাজেট প্ৰায় 4 লাখ 5 লাখ টকা প্ৰস্তুত কৰিছোঁ। ইয়াৰে গোটেই অসমবাসীৰ লগতে জোনাইবাহী ৰাইজক সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াতে মথুৰা বৃন্দাবন আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা পূৰ্ণাংগ ৰাসলীলা গড়মূৰ ৰাস সত্ৰৰ দ্বাৰা পৰিচালিত হ'ব আমাৰ ইয়াত। আমি ইতিমধ্যে পৰিচালক আহি প্ৰস্তুতি পূৰ্ণাংগ পৰ্যায়ত চলি আছে। এনে আমাৰ অভিনয় শিতানত সৰু ল'ৰা ছোৱালীবিলাকক শিকাই আছে। নিমন্ত্ৰণটো এনেকে ধৰণে নহয়, বিশেষ উদ্বোধনৰ কাৰণে আমি ইতিমধ্যে মিটিং আৰম্ভ হৈছেহে। ইয়াৰ বিষয়ে আমি পিছত আকৌ জনাম নিশ্চয়। নমস্কাৰ। জোনাইবাসী তথা ধেমাজিবাসী ৰাইজলৈ আমি চিগা আঞ্চলিক কৃষি বিকাশ কেন্দ্ৰৰ হৈ আমি যোৱা ইংৰাজী 2096 পৰা আমি আৰম্ভ কৰি আহিছোঁ। প্ৰতি বছৰৰ দিনা এই বছৰো আমি ৰাস শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা পাতিবলৈ আয়োজন কৰিছোঁ। আৰু এইবাৰ বিশেষ আকৰ্ষণীয় দিশটো হ'ব যে বিশেষভাৱে আমি যোৱা বছৰকেইটা যেনেকৈ খাদ্য মেলা আৰু ইয়াত আৰু বিশেষভাৱে অভিনয় শিতানত আমি আনিছোঁ ধেমাজিৰ পৰা আমি পংকজ বৰা আৰু বিশেষ তেনেকৈ আমাৰ অভিনয় জগতৰ ইহঁতক আমি মাতিছোঁ। গতিকে সকলো ৰাইজক সহায় সহযোগিতা কামনা কৰিবৰ বাবে বিনম্ৰতাৰ আহ্বান জনাইছোঁ। অভিনয়ত থাকিব ধেমাজিৰ পংকজ বৰা আৰু আইমণি কামান আৰু আমাৰ লোকেল শিল্পী বহুতজনে থাকিব। এইটো 29তম। ৰাইজৰ সহায় সহযোগিতা আমাৰতো ইয়াত প্ৰায় চিগা অঞ্চলৰ গোটেই আঞ্চলিক ভিত্তিত আমি পতা হয়। এইকাৰণে ৰাইজে সকলোখিনি দায়িত্বত ইয়াত থাকে আৰু লগতে এটা শৃংখলাবদ্ধভাৱে আমি ইয়াত প্ৰতি বছৰে ৰাস উদযাপন কৰি আহিছোঁ। এইমতে এইবছৰ হ'ব বুলি মই আশা কৰোঁ। বাজেটৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি হৈছে। এইকাৰণে চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আমাক নিতান্তই প্ৰয়োজন হ'ব।